নমস্কাৰ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত সাম্প্ৰতিক সময়ত যিটো বিষয় গামোচা, এই বিষয়ৰ ওপৰত অলপমান আলোকপাত কৰিম। কথাটো হ'ল বাঙালী সাহিত্য সভা এইটো যে অসমত সৃষ্টি হ'বলৈ পাৰিছে বহুত ডাঙৰ কথা। আচ্ছা, সেইটো হ'ল প্ৰথম সমন্বয়। আমি যেটো ভাবিছোঁ বা বিচাৰিছোঁ সেইটো হ'ব আমাৰ প্ৰথম সমন্বয়। তাৰ বাহিৰে কোনো সমন্বয় কৰিবলৈ বা বাঙালীৰ লগত সমন্বয় দেখাবলৈ আৰু বেলেগ একো কৰিবলৈ দৰকাৰে নাই। বাঙালী সাহিত্য সভাত উপস্থিত আছে অসম সাহিত্য সভাৰ সভাপতি, প্ৰাক্তন উপসভাপতি, মানে 100% অসমীয়া মানুহ, আৰু এইটো মোৰ বোধেৰে সৰ্বশ্ৰেষ্ঠ সমন্বয়। আৰু তাতে যদি কোনোবা এই বাঙালী সংগঠনসকলে বা সেই সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে যদি অসমীয়াক, তাতে উপস্থিত অসমীয়া মানুহখিনিক যদি বাঙালী সেই গামোচাৰে সম্বোধনা দিছে, তেতিয়াহ'লে আৰু ভাল, বা সমন্বয়ৰ এটা চিন থাকি যায়। তাক নো ডাউট এটা সমন্বয় বুলি ক'ব পাৰি। কিন্তু এই সমন্বয় দেখাবলৈ গৈ এটা আশ্চৰ্যকৰ বেপাৰ দেখা পালোঁ। উপস্থিত ৰাইজৰ বা উপস্থিত অতিথিসকলৰ ডিঙিত এটা গামোচা, যিটো গামোচা দুটা গামোচাৰ মানে সংমিশ্ৰণ হৈ এটা গামোচা বনাইছে। আৰু এই কথাটোৱে বিজ্ঞমহলৰ বা অসমীয়াৰ এজন স্বাভিমানী অসমীয়াই মনত আঘাত কৰিছে। আৰু সেই আঘাতপ্ৰাপ্ত মই নিজেও। আৰু গতিকে এই বিষয়ে কথাটো হ'ল যে তেনেকুৱা এটা আঘাত পোৱা কাম, অসমীয়াই আঘাত পোৱা এটা কাম বঙালীয়ে কেতিয়াও কৰিব নোৱাৰে বা নালাগে। আৰু বঙালীয়ে আঘাত পাওক তেনেকুৱা কামো যাতে অসমীয়াই নকৰে, এইটো হ'ল প্ৰথম অনুৰোধ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে এতিয়া ইহঁতে কৈছে যে আমি সমন্বয়ৰ প্ৰতীক হিচাপে এইটো কৰিছোঁ, সমন্বয়ৰ দেখাব কৈছে যে আমি সমন্বয় দেখাব লাগে। আচ্ছা, ঠিক আছে, সমন্বয় দেখাব লাগে। সমন্বয় দেখুওৱাৰ আৰু বহুত ৰাস্তা আছে, বহুত কথা আছে, বহুত কাম আছে, যিবোৰ কৰিলে সমন্বয় হয়। এতিয়া মোৰ লগত মোৰ বহুত ভাল বন্ধু আছে যিবিলাক বাঙালী। ইহঁতে বাংলা ভাষাৰ কবিতা লিখে, বাংলা ভাষা মানে যি কৰে, কিন্তু লগতে অসমীয়া কবিতা চৰ্চা কৰে। মোৰ মোতকৈ ডাঙৰ দাদা আছে, বাইদেউ আছে, বঙালী আছে। সেই তেখেতসকলে অসমীয়া ভাষা চৰ্চা কৰে, অসমীয়া সাহিত্য চৰ্চা কৰে, অসমীয়া কবিতা চৰ্চা কৰে। সেইটো সমন্বয় নহয় নে? সেইটোতো ধুনীয়া সমন্বয় হয়। তোমালোকে আৰু বহুত আছে সমন্বয় কৰিব পৰা কথা, আৰু বহুত আছে সমন্বয় দেখাব পৰা বস্তু বা সমন্বয় দেখাব পৰা টপিকছ আৰু বহুত আছে। তাৰ অৰ্থ এইটো কেনেকৈ হ'ল যে আমি গামোচা কাটি দুটুকুৰা কৰি বা দুটা গামোচা একেলগ কৰি আমি সমন্বয় দেখাব লাগিব? তাৰ মানে কি হ'ল? এনেকুৱা কি কথা তাৰ মানে? এতিয়া এই কথাটোত বিশেষকৈ প্ৰতিক্ৰিয়া দেখা পাইছোঁ বা বিশেষকৈ কোৱা দেখা পাইছোঁ আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ। তেখেতে কৈছে যে এইটো সমন্বয়ৰ প্ৰতীক হিচাপে হয়তো ব্যৱহাৰ কৰিছিলে। কিন্তু সমন্বয়, আকৌ কৈছোঁ, সমন্বয় বুজাবলৈ জাতিক টুকুৰা কৰিব নোৱাৰি নহয়। পাৰি জানো? নিশ্চয় নোৱাৰে। সমন্বয় বুজাবলৈ জাতিক টুকুৰা কৰিবলৈ দিব নোৱাৰে। অসমীয়া আমাৰ স্বাভিমান, অসমীয়া গামোচা আমাৰ স্বাভিমান। সেইটো দুটুকুৰা কৰাৰ অধিকাৰ কোনে দিছে সিহঁতক? প্ৰথম কথা, এজন স্বাভিমানী অসমীয়াই এই বস্তুটো কেতিয়াও সহ্য কৰিব নোৱাৰে যে আমাৰ গামোচা কোনোবাই টুকুৰা কৰিব। আৰু টুকুৰাটো কৰিছে বেলেগ এটাৰ লগত জইন কৰিছে, সেইটো কি কথা? আৰু এজন বাঙালী, এজন স্বাভিমানী বাঙালীয়েও এই কথাটো কেতিয়াও হয়তো মানি নল'ব যে সিহঁতৰ এটা ইতিহাস আছে। প্ৰত্যেকটো গামোচা, প্ৰত্যেকটো কলা সংস্কৃতিৰ এটা ইতিহাস আছে, এটা স্বাভিমান আছে সিহঁতৰ। এই বস্তুটো সিহঁতে কিয় লক্ষ্য নকৰিলে? এতিয়া যিখিনি মানুহে হয়তো এই অনুষ্ঠান পাতিছে বা এই অনুষ্ঠানত উদ্যোক্তা হৈছে, সেই মানুহখিনিয়ে হয়তো মানে যিবিলাক সাধাৰণ বাঙালী মানুহ, আমাৰ নিচিনা সাধাৰণ অসমীয়া মানুহ যেনেকৈ আমি আঘাত পাইছোঁ, তেনেকৈ হয়তো এই কাণ্ডটো কৰাৰ পিছত, এই বাঙালীৰ গামোচা আনি অসমীয়াৰ লগত যোগ দিয়াৰ পিছত
এই স্বাভিমানী বাঙালিয়ে মোৰ নিচিনা সাধাৰণ বাঙালিয়েও মনত দুখ পাইছে। তাৰ প্ৰতিক্ৰিয়া হয়তো এতিয়ালৈকে পোৱা নাই, কিন্তু আমি যথেষ্ট সোনকালে পাম, খুব সোনকালে, খুব তাড়াতাড়ি আমি সেই প্ৰতিক্ৰিয়াটো পাম বুলি মই ভাবিছোঁ। কাৰণ এজন স্বাভিমানী বাঙালিয়েও কেতিয়াও নোৱাৰে এই বস্তুটো সহ্য কৰিবলৈ, যে আমাৰ গামোচা লৈ বা আমাৰ স্বাভিমান লৈ কোনোবাই টুকুৰা টুকুৰা কৰি বেলেগৰ লগত সংমিলন কৰাই দিয়ে। গতিকে এই ক্ষেত্ৰত উদ্যোক্তাসকলে যথেষ্ট ভুল কৰিছে, এইটো এটা প্ৰথম কথা। দ্বিতীয় কথা হ'ল অনুৰাধা পূজাৰী শৰ্মা বাইদেউ ডাঙৰীয়ানীয়ে যিখিনি কথা কৈছে, আমি বা মই তেখেতৰ সমালোচনা কৰিব পৰা যোগ্যতাও নাই। কিন্তু কথাটো হ'ল যে এই ক্ষেত্ৰত অলপ বেলেগ। তেখেতে কৈছে দুটা গামোচা একেলগ কৰি সমন্বয়ৰ বাৰ্তা মিলাব বিচাৰিছে। একদম সাধাৰণ কথা, একদম সাধাৰণ কথা। এতিয়া আমাৰ ইমান বছৰে পাকিস্তান হওক বা অন্য বাংলাদেশ হওক বা সিহঁতৰ লগত আমাৰ যথেষ্ট ভালো আছে, বেয়াও আছে। কোনোবা শত্ৰু ৰাষ্ট্ৰ যদি এতিয়া আমি অফাৰ পাওঁ বা আমাৰ যদি ভাৰত চৰকাৰে যদি অফাৰ পায় যে নহয় আপোনালোকে সমন্বয় লৈ আহক, দুইটা মিলক, দুইটা মিলি পেলাই আমি দুইটা বন্ধুত্বমূলক এটা বা সমন্বয়মূলক এটা কাম কৰি যাওঁ, আমি আগলৈ দেশবোৰ চলাই যাওঁ, দুইটা দেশ। এতিয়া বাংলাদেশৰ আধা জাতীয় পতাকা, ভাৰতবৰ্ষৰ আধা জাতীয় পতাকা আমি দুটা কাটি টুকুৰা কৰি একেলগ কৰিম নেকি কিবা? এইটো কিমান নিকৃষ্ট এটা কথা হ'ব পাৰে যে দুটা গামোচা টুকুৰা কৰি একটা গামোচা বনাই পেলাই সমন্বয় দেখাব লাগে। কি তাৰ মানে এইটো? কোন যুক্তিতে এইবোৰ কথা আহে, ক'ৰ পৰা আহে? মানে মাথাটো গোটেই গ'ল তাৰ মানে। দুটা গামোচা কাটিলেহে সমন্বয় হয়, তাৰ বাহিৰে ইমান বছৰ সমন্বয় চলি নাছিল নেকি? নিশ্চয় চলি আছিল। গতিকে এইবোৰ এই অলাগতিয়াল কথা, এইবোৰ লৈ বিতৰ্ক নোহোৱাই ভাল। গামোচা, অসমীয়া গামোচা এটা থকাই ভাল, আৰু এটাই থাকিব। যিমান দিন অসমীয়া জাতিসত্তা থাকিব, যিমান দিনলৈকে অসমীয়া জাতীয়তাবাদ থাকিব বা অসমীয়া থাকিব, আমি যিমান দিনলৈ থাকিম এটা গামোচা থাকিব। হয়, জনগোষ্ঠীয় গামোচা হিচাপে বেলেগ বেলেগ যদি কোনোবাই কৰিছে, নিজৰ নিজৰ মানে বেলেগ জনগোষ্ঠীয় গামোচা যদি কোনোবাই ৰং কৰিছে বা বনাইছে, সেইটো এটা বেলেগ কথা। সেইটোৰ লগত জাতীয়তাবাদ, জনগোষ্ঠী এটা বেলেগ বস্তু, জাতীয়তাবাদ এটা বেলেগ বস্তু। বিভিন্ন জনগোষ্ঠী বা জনগোটৰ দ্বাৰাইহে অসমীয়া জাতীয় জীৱন গঠিত বা অসমীয়া গঠিত হৈছে, অসম গঠিত হৈছে। গতিকে মোটামুটি অসমীয়া এটা মানে বৃহৎ জনগোষ্ঠী, বৃহৎ বা ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান জনগোষ্ঠীৰ ধাৰা তৈরি অসমীয়া জাতি। গতিকে প্ৰত্যেকটা জনগোষ্ঠীৰ যদি বেলেগ বেলেগ গামোচা আছে, সেই গামোচাক আমি সন্মান কৰোঁ। এতিয়া কোচসকলৰ বেলেগ আছে, ৰাভাসকলৰ বেলেগ আছে, বড়োসকলৰ বেলেগ আছে, দেশী, উজানি ইত্যাদি, যে মানে যাৰ যাৰ নিজা নিজা গামোচা আছে, থাকিবও পাৰে। কিন্তু সেইটো এটা জনগোষ্ঠী, ক্ষুদ্ৰ এটা জনগোষ্ঠীয় মানুহৰ কাৰণে সেইখিনি প্ৰযোজ্য, অসমীয়াত্বৰ কাৰণে। এতিয়া সিহঁতে মানে প্ৰত্যেকটো জনগোষ্ঠী যেতিয়া এক জেগাত আহিব, এক ঠাইত বহিব, গামোচা তেতিয়া সেই অসমীয়াৰ যি স্বাভিমান যি গামোচা, সেই গামোচাই মানে গলত থাকিব। আৰু যদি কোনোবা নিৰ্দিষ্ট কোনোবা জনগোষ্ঠীয় সভা সমিতিত গৈছে, সিহঁতে যদি কিবা এটা কৰি পেলাই যে সিহঁতে যদি কিবা নিজৰ গামোচা দি সম্বোধনা কৰিছে, সেইটো এটা বেলেগ কথা, সেইটো কৰিব পাৰে। কিন্তু গামোচা টুকুৰা কৰি সমন্বয় দেখাবলৈ নাহিব। আৰু দ্বিতীয় কথাটো হ'ল, ইমান নিকৃষ্ট পৰ্যায় মই চাইছোঁ, এই মানে কিছুমান অভিজ্ঞ মানুহ, কিছুমান পণ্ডিত, যিবিলাকৰ পৰা আমি কিছুমান কথা আশা নকৰোঁ। কাৰণটো হ'ল যে সেইবিলাকে তেনেকুৱা মানুহে কিবা এটা কৈ দিব, আৰু সিহঁতক যে এই গালিৰে মানে শিলাবৃষ্টি পৰিব সিহঁতৰ ওচৰতে, গালি। আৰু সেই মানুহক গালি দিলেও আমি বেয়া পাওঁ, আমাৰ অন্তৰত দুখ লাগে যে এইজন মানুহ এনেকুৱা উদ্ধত মন্তব্য এটা কৰিব নালাগিছিল, আৰু কৰাৰ কাৰণে আজি হয়তো এনেকুৱা গালি খাবলগীয়া হৈছে। যিটো ময়ো কষ্ট পাওঁ যে আপোনালোকে এনেকুৱা মন্তব্য কেলৈ কৰে বা এনেকুৱা কামেই বা কেলৈ কৰে। গতিকে কিছুমান কাম আপোনালোকে চাই চিতি কৰিব লাগে। এতিয়া কোনোবাই কৈছে বোলে সমন্বয় দেখাবলৈ গৈ মই কি মোৰ ধুতিটোৰ লগত মাইকীৰ বা মোৰ স্ত্ৰীৰ কি মই সেই পেটিকোটটো জইন কৰাই ল'ম নেকি তলৰ ফালে, বা ওপৰৰ ফালে পেটিকোটটো থাকিব, তলৰ ফালে মোৰ ধুতি থাকিব, এইটো কি সমন্বয় হ'ব নেকি কিবা? গতিকে এনেকুৱালৈকে, ইমান তললৈকে যেতিয়া মানুহৰ মন্তব্য আহে ফেচবুকত বা ভিডিঅ'বিলাকত বা নিউজ পৰ্টেলৰ যিবিলাক তলত যিবিলাক কমেণ্টবোৰ চাওঁ, তেনেকুৱালৈকে যেতিয়া কমেণ্ট আহিব পাৰে, তেতিয়াহ'লে চিন্তা কৰক আপোনাক লৈ মানুহে কিমানখিনিলৈ আশা কৰে। গতিকে যিকোনো মানুহকে কৈছোঁ, বিতৰ্ক তেনেকৈ নকৰিব। আৰু এই বিষয়ে মই কালি নে পৰহি দিছিলোঁ যে
এটা টপিক দিয়ক মই মানে এটা টপিকৰ ওপৰত মই কবিতা লিখিব লাগে আৰু যোৱা ৰাতি মই কবিতা এটাও লিখিছোঁ গামোচাৰ নামত। গতিকে সাম্প্ৰতিক সময়ত যিটো ভাইৰেল বিষয় গামোচাটো যিমানখিনিলৈ গৈছে সিমানখিনিলৈকে বন্ধ হৈ থাকিব লাগে আৰু আগবাঢ়িব নালাগে। আৰু এই বাঙালী সাহিত্য সভাক মই অনুৰোধ কৰিম যে আপোনালোকে যিখিনি কৰিছে আপোনালোকে বাঙালী সাহিত্য চৰ্চা কৰে, ন' ডাউট কৰি থাকক, লাগিলে আমি সহায় সহযোগ কৰিম, আমিও 2-4টা লিখিবলৈ চেষ্টা কৰিম, আমিও 2-4টা লেখা মেলা কৰিবলৈ বাঙালী ভাষাত আমি লিখিবলৈ চেষ্টা কৰিম, বা অন্যান্য কোনো কাম যদি কৰিবলগীয়া আছে নিশ্চয় লগে ভাগে থাকি কৰিম। কিন্তু ভুলতো পৰৱৰ্তী সময়ত এই গামোচা অসমৰ স্বাভিমান গামোচাক লৈ আৰু দ্বিতীয়বাৰ তেনেকুৱা উদ্ভণ্ডালি নকৰিব। যদি নকৰে তেতিয়াহ'লে বেছি ভাল পাম, আৰু যদি কৰে তেতিয়াহ'লেতো অসমীয়া কি কৰিব পাৰে কি নোৱাৰে খুব সোনকালে আপোনালোকে গম পাই যাব। গতিকে ধন্যবাদ জনাইছোঁ। আৰু এইখিনিলৈ কৈ আকৌ অসমীয়া আৰু বাঙালীৰ বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বা মাজত এটা সম্প্ৰীতি থাকক, এটা মিলা প্ৰীতি, এটা সমন্বয় থাকক, তাৰে কামনা কৰিছোঁ। সামৰিছোঁ। ধন্যবাদ।